নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি 2023 বৰ্ষত গুৱাহাটী হাইকোৰ্টত অনুষ্ঠিত হৈ যোৱা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এক্সামটোৰ আছামিজ পেপাৰখন ডিছকাছ কৰিম। আগৰ ভিডিঅ'টো মই প্ৰিভিয়াছ ইয়াৰ্ছৰ আছামিজ পেপাৰবোৰ অলৰেডি ডিছকাছ কৰি আহিছোঁ। যিসকলে চোৱা নাই তেওঁলোকে চাই ল'ব। তাৰ লিংক মই মোৰ ডেছক্ৰিপশ্যনত দি দিম। আৰু যিসকলে আছামিজ পেপাৰখনৰ কাৰণে কোৰ্চ ল'ম বুলি ভাবিছে তেওঁলোকে ল'ব পাৰে। মই 1 আগষ্টৰ পৰা এটা কোৰ্চ লঞ্চ কৰিম যিটোত আপোনালোকে এডমিশ্যন ল'ব পাৰে। ইয়াৰ প্ৰাইচটো আমি ডিছকাউণ্ট কৰি 199 কৰি দিছোঁ। চ' যিসকল ইণ্টাৰেষ্টেড হয় কোৰ্চটো বাই কৰাৰ কাৰণে তেওঁলোকে মোক হোৱাটছআপত কণ্টেক্ট কৰিব পাৰে। আজিৰ পেপাৰখনৰ 1ৰ পৰা 5 নম্বৰৰ ভিতৰত যিকেইটা কুৱেশ্যন আছে তাত আমাক সন্ধি বিচ্ছেদ কৰিব কৈছে। তো প্ৰথম কুৱেশ্যনটোত আমাক সন্ধি বিচ্ছেদ কৰিব কৈছে আশ্চৰ্য শব্দটোত। চ' ইয়াৰ কোনটো কাৰেক্ট আনচাৰ হ'ব? ইয়াত আমাৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 2ত আমাক সংহাৰ শব্দটোৰ সন্ধি ভাঙিব কৈছে। আপোনালোকে অপশ্যন কেইটা চাই লওক। ইয়াৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট হ'ব কওক মোক। ইয়াত অপশ্যন এটো কাৰেক্ট হ'ব। ঠিক আছে। কুৱেশ্যন নম্বৰ 3ত আমাক কলুষিত শব্দটোৰ সন্ধি ভাঙিব কৈছে। তো ইয়াত আমাৰ কোনটো কাৰেক্ট হ'ব? ইয়াত আচলতে আমাৰ অপশ্যন বিটো কাৰেক্ট হ'ব। কালযোগ উচিত। কিন্তু অৰিজিনেলি আমি কলুষিত শব্দটোৰ সন্ধি ভাঙিনে কলযোগ উচিত লিখিব লাগে। কিন্তু আমাৰ অপশ্যনবোৰত এক্সামত কলযোগ উচিতটো দিয়া নাছিলে। সেইকাৰণে আমি কালযোগ উচিত এই অপশ্যনটোৱে ইয়াত কাৰেক্ট বুলি ধৰিব লাগিব। কুৱেশ্যন নম্বৰ 4ত আমাক বলিন্দ্ৰ শব্দটোৰ সন্ধি ভাঙিব কৈছে। আপোনালোকে অপশ্যনসমূহ চাই লওক ভালদৰে। তো ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 5ত আমাক শোকাকুল শব্দটোৰ সন্ধি ভাঙিব কৈছে। চ' আপোনালোকে অপশ্যনসমূহ চাই লওক। নিজে কৰিবলৈ চেষ্টা কৰক। মই উত্তৰটো কৈ আছোঁ। ইয়াত আমাৰ অপশ্যন বিটো কাৰেক্ট হ'ব। ঠিক আছে। চ' এইকেইটা আছিল আমাৰ সন্ধি ভাঙা কুৱেশ্যন। আপোনালোকে সন্ধি ভাঙা বেছিকৈ প্ৰেক্টিচ কৰিব আৰু। কুৱেশ্যন নম্বৰ 6ৰ পৰা 10লৈকে আমাক দিয়া ফকৰা যোজনাবোৰৰ খালী ঠাইবোৰ পূৰণ কৰিব কৈছে। তো 6 নম্বৰ কুৱেশ্যনটোত দিছে অতি ভক্তি চোৰৰ লক্ষণ ডেছ নিগনিৰ লক্ষণ। ইয়াৰ অপশ্যনবোৰৰ পৰা কোনটো কাৰেক্ট হ'ব? ইয়াত অপশ্যন চিটো কাৰেক্ট হ'ব বিড়ালীৰ। অতি ভক্তি চোৰৰ লক্ষণ বিড়ালীৰ কৰে নিগনি ৰক্ষণ। তো ইয়াত ফকৰা যোজনাটিৰ জৰিয়তে কোৱা হৈছে যে যিসকল লোক অতি বিশ্বাসী আৰু অতিমাত্ৰা ভক্তিপৰায়ণ হৈ দেখুৱায় তেওঁলোকে অনিষ্ট সাধন কৰাৰ সম্ভাৱনা অধিক। গতিকে তেনে লোকৰ পৰা জ্ঞানী লোকসকল আঁতৰি থকাই ভাল। অতি বেছি ভক্তি যিসকলে দেখুৱায় আমি সেইসকল লোকৰ পৰা আঁতৰি থকাই ভাল। যদি ষ্ট্ৰেইট ভাষাত ক'বলৈ যাওঁ কথাটো বুজি পাইছা নহয়? যিসকলে অতি ভক্তি দেখুৱাই একদম ধৰ্মপৰায়ণ দেখুৱাব তেনেকুৱা ব্যক্তিৰ পৰা পাৰিলে আমি দূৰত থকাই ভাল। কাৰণ তেওঁলোকে অনিষ্ট কৰাৰ সম্ভাৱনা খুব বেছি। কুৱেশ্যন নম্বৰ 7ত কৈছে আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই কি হ'ব? এইটো চাগে সকলোৱে জানে। কি হ'ব ইয়াৰ উত্তৰটো? ইয়াত উত্তৰটো হ'ব অপশ্যন বি। আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল। ইয়াত কোৱা হৈছে যে আপোনাৰ ওচৰত থকা সম্পদ যদি ব্যৱহাৰ নকৰে তেনে সম্পদ নাথাকিলেই ভাল। ইয়াত গৰু আৰু হাল হৈছে সম্পদৰ প্ৰতীক। যদি আপোনাৰ ওচৰত গৰু আছে কিন্তু আপুনি হাল নাবায় খেতি নকৰে তেন্তে সেই গৰু আৰু হাল থকাতকৈ আপোনাৰ নথকাই ভাল। ইয়াত আপোনাৰ টেলেণ্টৰ বিষয়ে কোৱা হৈছে বা আপোনাৰ স্কিল কিবা আছে আপোনাৰ টেলেণ্ট আছে আপুনি যদি সেইটো ইউজ নকৰে তেতিয়াহ'লে সেনেকুৱা টেলেণ্ট বা আপোনাৰ যদি সেনেকুৱা স্কিল আছে সেইটো থকাতকৈ নথকাই ভাল। যি বস্তু আপোনাৰ সম্পদ হিচাপে আছে সেইবোৰ আপুনি ব্যৱহাৰ কৰিলেহে তাৰ ভাল ফল পাব।
সো এই ফকৰা যোজনাটিৰ জৰিয়তে তাকেই কোৱা হৈছে আপোনাৰ ওচৰত যদি কিবা সম্পদ আছে যে সেইটো আপোনাৰ টেলেণ্টটো হ'ব পাৰে বা গৰুৰ কথা কোৱাইছে বিভিন্ন ধৰণৰ সম্পদ হ'ব পাৰে সো এইটো যদি ইউজ নকৰে তেতিয়াহ'লে এইটো থকাতকৈ নথকাই ভাল কুৱেশ্যন নম্বৰ 8ত কৈছে ঘৰৰ ডেছ জুহালৰ মূৰা অপশ্যন কেইটা কি দিছে লৰা বুঢ়া গৰু নাও তো ইয়াত কি হ'ব শুদ্ধ উত্তৰটো ইয়াত হ'ব ঘৰৰ বুঢ়া জুহালৰ মূৰা মানে অপশ্যন বি টো কাৰেক্ট হ'ব এই ফকৰা যোজনাটিৰ জৰিয়তে ইয়াত ঘৰৰ আটাইতকৈ সন্মানীয় বা ডাঙৰ ব্যক্তিজনৰ বিষয়ে কোৱা হৈছে যেনেকৈ জুহালৰ মূৰা খৰিয়ে জুইক গপগপীয়া কৰি ৰাখে সেইদৰে বুঢ়া মানুহ থাকিলেও ঘৰ এখন গহীন হৈ থাকে তাকে বুজাব খোজা হৈছে এই ফকৰা যোজনাটিৰ জৰিয়তে 9 নম্বৰ ফকৰা যোজনাটিত সুধিছে ডলাৰ বগৰী যেনে বগৰাৰ তেজ তেনে ইয়াত কি হ'ব অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট ইয়াত অপশ্যন ডি টো কাৰেক্ট হ'ব ডলাৰ বগৰী যেনে বগৰাৰ গতি তেনে ঠিক আছে ডলাৰ বগৰী মানে এটা জাগাত যোনে এটা ঠাইত যোনে থিতাপি লাগি থাকিব নোৱাৰে ষ্টেবল হ'ব নোৱাৰে ইফালৰ পৰা সিফাল ঘূৰি ফুৰে তেওঁলোকৰ ভাল নহয় তেওঁলোকে মানে একো মানে পজিটিভ বা প্ৰডাক্টিভ কাম লাইফত কৰিব নোৱাৰে যোনে যিসকল মানুহ এটা জাগাত থিতাপি লাগি থাকিব নোৱাৰে সেই সকল মানুহৰ বিষয়ে ইয়াত কোৱাইছে গতিকে এই ফকৰা যোজনাটিত কোৱা হয় ডলাৰ বগৰী যেনে বগৰাৰ গতি তেনে কুৱেশ্যন নম্বৰ 10ত সুধিছে টান পালেহে ডেছ লয় ইয়াত কি হ'ব অপশ্যন কেইটা চাই লওক আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক ইয়াত হ'ব টান পালেহে নাম লয় ইয়াত অপশ্যন এ টো কাৰেক্ট হ'ব তাৰ মানে বিপদত বা কঠিন সময়ত যেতিয়া মানুহে ঈশ্বৰ বা কোনোবা এজন এনেকুৱা মানুহৰ নাম লয় যিজনে তেওঁক হেল্প কৰিব বুলি তেওঁ সম্পূৰ্ণ বিশ্বাসী সেই বিষয়ে কোৱা হৈছে এই ফকৰা যোজনাটিৰ জৰিয়তে হয়তো ঈশ্বৰো হ'ব পাৰে বা কোনোবা এজন এনেকুৱা ব্যক্তি হ'ব পাৰে যি তেওঁক বিপদত সহায় আগতেও কৰি থৈছে বা আগলেও কৰিব বুলি তেওঁ ভাবি থৈছে গতিকে টান পালেহে নাম লয় এই ফকৰা যোজনাটিৰ জৰিয়তে তাকে বুজাব খোজা হৈছে কুৱেশ্যন নম্বৰ 11ৰ পৰা 20 লৈকে আমাক এটা শব্দত প্ৰকাশ কৰা কুৱেশ্যন দিছে তো ইয়াত 11 নম্বৰত সুধিছে যাৰ পূৰ্ব জন্মৰ কথা মনত আছে তেওঁক কি বুলি কোৱা হয় তেওঁক কোৱা হয় জ্যোতিষ্মৰ ইয়াত অপশ্যন ডি টো কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 12ত দিছে যি কণীৰ পৰা জন্ম তেওঁক কি কোৱা হয় তেওঁক কোৱা হয় অণ্ডজ ইয়াত অপশ্যন এ টো কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 13ত দিছে যাৰ দুই হাত সমানে চলে যিজন মানুহে দুখন হাতেদি সমানে লিখিব পাৰে বা সমানে কাম কৰিব পাৰে তেনেকুৱা ব্যক্তিক কি বুলি কোৱা হয় ইয়াত অপশ্যন চি টো কাৰেক্ট হ'ব ইয়াত অপশ্যন চি টো কাৰেক্ট হ'ব সব্যসাচী যিসকল ব্যক্তিয়ে দুখন হাতেদি সমানে কাম কৰিব পাৰে তেওঁলোকক সব্যসাচী বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 14ত দিছে ভৰিৰ পৰা মূৰলৈকে ভৰিৰ পৰা মূৰলৈকে ইয়াক এটা শব্দত প্ৰকাশ কৰিলে আমি কি বুলি ক'ম ইয়াত আমি ক'ম আপাদ মস্তক বুজি পাইছা ভৰিৰ পৰা মূৰলৈকে এই সেন্টেন্সটো যদি আমি এটা শব্দত প্ৰকাশ কৰোঁ তেতিয়াহ'লে আমি ক'ম আপাদ মস্তক ইয়াত অপশ্যন বি টো কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 15ত দিছে যি হিচাপ মতে নচলে আগতে মই কৰাইছিলোঁ যি হিচাপ মতে চলে এতিয়াৰ কুৱেশ্যনত দিছে যি হিচাপ মতে নচলে আই থিংক এইটো আপোনালোকে জানিব লাগে ইয়াত অপশ্যন এ টো কাৰেক্ট হ'ব আমি যি হিচাপ মতে নচলে তেওঁক বেহিচাপী বুলি কওঁ বেহিচাপী ব্যক্তি যি হিচাপ মতে নচলে ইয়াত অপশ্যন এ টো কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 16ত দিছে প্ৰবাহত থকা মানুহক কি বুলি কোৱা হয় অপশ্যন কেইটা চাওক কি বুলি ক'ব আপোনালোকে প্ৰবাহত থকা মানুহক
প্ৰবাহত থকা মানুহক প্ৰবসুৱা বা প্ৰবাসী বুলি কোৱা হয়। ইয়াত অপশ্যন C টো কাৰেক্ট হ'ব। আপোনালোকক প্ৰবাসী বুলিও দিব পাৰে, তেতিয়াও কাৰেক্ট হ'ব, বা ইয়াত দিছে প্ৰবসুৱা, এইটোও কাৰেক্ট হয়। চ' অপশ্যন C টো ইয়াৰ উত্তৰ হ'ব। কুৱেশ্যন নম্বৰ 17ত সুধিছে, এবাৰ ফল দিয়াৰ পিছত যি গছ মৰি যায় তেনেকুৱা গছক কি বুলি কোৱা হয়? এইবোৰ আমি ক্লাছ 3-4 মানত পঢ়িছিলোঁ, আপোনালোকৰ যদি মনত আছে। কি বুলি কোৱা হয়? এবাৰ ফল দিয়াৰ পিছত যি গছ মৰি যায় তেনেকুৱা গছক ঔষধি গছ বুলি কোৱা হয়। যেনেকে কি হ'ব? কলগছ। তো ইয়াত অপশ্যন A টো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 18ত সুধিছে, যি গৰু ম'হৰ গাড়ী চলায় তেওঁক কি বুলি কোৱা হয়? গৰু ম'হৰ গাড়ী চলোৱা ব্যক্তিজনক আমি কি বুলি কওঁ? ইয়াত আমি গৰু ম'হৰ গাড়ী চলোৱা ব্যক্তিক কি বুলি কওঁ? গাড়োৱান বুলি কওঁ। ইয়াত অপশ্যন C টো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 19ত সুধিছে, আনৰ দুখ দেখা স্বভাৱ। কিছুমান ব্যক্তিৰ স্বভাৱ আছে যি লোকৰ দুখটো খুচৰি থাকে। তেওঁ এনেকুৱা, তেওঁ তেনেকুৱা, তেওঁ এইটো, তেওঁ সেইটো। তেওঁ কিন্তু নিজৰ তাত হাজাৰটা দুখ থাকিলেও সেইটো দেখা নাপায়, কিন্তু বেলেগৰ দুখ খুচৰি থাকি ভাল পায়। তেনেকুৱা লোকক কি বুলি কোৱা হয়? তেনেকুৱা লোকক অসূয়া বুলি কোৱা হয়। ইয়াত অপশ্যন A টো কাৰেক্ট হ'ব। আজিৰ ছিৰিজৰ লাষ্ট কুৱেশ্যন নম্বৰ 20, কথা কোৱাৰ যি ইচ্ছা। মানে যিসকল ব্যক্তিয়ে কথা কৈ থাকি ভাল পায়, কথা কৈ থাকিব পালে তেওঁলোকক আৰু একো নালাগে, তেনেকুৱা ব্যক্তিক আমি কি বুলি কওঁ? তেওঁলোকক আমি বিবসা বুলি কওঁ। কথা কোৱাৰ যি ইচ্ছা, কথা কৈ যি ভাল পায়, তেওঁক আমি বিবসা বুলি কওঁ। ইয়াত অপশ্যন A টো কাৰেক্ট হ'ব। চ' এইখিনিয়ে আছিল আজিৰ ভিডিঅ'ত দিবলগীয়া তোমালোকৰ আছামিজ পেপাৰৰ কুৱেশ্যন আনচাৰ। কিবা যদি ডাউট আছে মোক কমেণ্ট কৰিবা। আৰু যিসকলে ভাবিছা তেওঁলোকক অলপ বেছি এটেনশ্যনৰ দৰকাৰ আছে আছামিজ পেপাৰখনৰ কাৰণে, তেওঁলোকে মোৰ কৰ্চটো জইন কৰিব পাৰা। মোৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিবা। কেৱল 199 ৰুপিজত তোমালোকে আছামিজ কৰ্চটো বাই কৰিব পাৰিবা। বাকী ভিডিঅ'টো ভাল পাইছা যদি লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যিসকল চেনেলটো নতুন তেওঁলোকে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।